জুবিনৰ কিছু মৰম জান আছিলে কি কম দুখৰে কথা যেতিয়া মই মোবাইলটো বেয়া হৈ আছিলে ন আজি বনাম তাই কালি বনাম কওঁতে শুকুৰবাৰ দিনত মই বনাই আনিছোঁ দুটা এটা বুজি গ'লে বনাওঁতে মোৰ মোবাইলটো বনাইছোঁ নে তেতিয়া আগতে ভিডিঅ' যদি বনাব পৰা নাই একো বনোৱা নাই তাৰপিছত যেতিয়া প্ৰথম বনাই এনেকৈ আহিছোঁ তাৰপিছত যেতিয়া মই গুগল একাউণ্ট চব খুলিছোঁ নতুন মানে সেই আগৰ গুগল একাউণ্ট আছিলে এইটো যিটো ইউটিউবৰ সেইটো একাউণ্টটো মুখস্থ কাৰণে খুলি লোৱাৰ পিছত আৰু ইউটিউবটো চাৰ্চ কৰিছোঁ চাইছোঁ মোক আৰু হোৱাটছআপতো এনেকুৱা SMS তেনেকুৱা দিছে যে লগৰবিলাক জুবিন দা নাই আৰু জুবিনে কি নাই আৰু বোলে ভাবিছোঁ এইটো কি মিছাকৈ এনেই কি নাই বুলি কৈ চাইছোঁ নিজৰ চাইছোঁ এনেকুৱা তেনেকুৱা আছোঁ কি ক'ম নিজৰ মোবাইলটোত একেবাৰে গোটেইটো উৰাই দিয়াৰ কাৰণে সেইটোতো দুখ লাগিছে এনেও ভিডিঅ' চিডিঅ' বনাব সেইটোতো খামেনৰ কথা কিন্তু যে জুবিন দা যে নাই আৰু কৈ দিলে যে মোক বহুত দুখ লাগিছে বহুত এক সৰুৰ পৰা মই যেতিয়া ৰেডিঅ'তে মই জুবিন দাৰ গান শুনি থাকোঁ নিজৰ পঢ়াৰ বাট এৰি এনেকুৱা তাৰপিছত জুবিন দাৰ গান শুনিবলৈ কাৰণে ৰেডিঅ'টো চাউণ্ড দি ভলিউম দি এনেকুৱা চব শুনি থাকোঁ গান আগতে মায়াবিনী আৰু পাখি মেলি এইবিলাক বেছিকৈ গান বেছি জুবিন দাৰ সেইটো গানটো বেছিকৈ আহে ৰেডিঅ'ত তেতিয়া মই বহুত ভাল লাগে শুনি এক সৰুৰ পৰা 2000 যেতিয়া মই জানা বুজা হৈছিলোঁ মানে কি 2006 চনৰ পৰা 2007-08 এই তেতিয়াৰ পৰা মই পুৰা ৰেডিঅ'তে শুনি থাকোঁ 9-10-11লৈকে তাৰপিছত 12 নে 13 এই মেমৰি কেছেট এই ডিছ ওলাইছিল তেতিয়া নাজানো ইমানটো মোৰ মনত নাই তেতিয়া ডিছত চাওঁ আৰু এইবিলাক মেমৰিত শুনিছিলোঁ আগতে প্ৰথম মই ৰেডিঅ'ত শুনিছিলোঁ শুনি মই ডাঙৰ হোৱা আৰু এতিয়া যেতিয়া মোবাইল আহিছে এতিয়া মোবাইল যুগ চবেই নিউজত মোবাইলতে চাব পাৰি গান শুনিব পাৰি আগতে কিন্তু কেছেট আছে আৰু মোৰ কেছেট এতিয়াও আছে কেছেট একেবাৰে দেখাম এইটো ভিডিঅ'ত মোৰ আমাৰ ফাদাৰে তেতিয়া জুবিন দাৰ আমাৰ ফাদাৰেও ভাল পায় জুবিনৰ গান কিমান ভাল তাৰপিছত মই ভাল পাওঁ নাই এইটো কাৰণে কেছেট আনিব দিছিলোঁ কেছেট আনিছিলে কেছেটে শুনিছিলোঁ প্ৰথম কেছেট তাৰপিছত ৰেডিঅ'ত এইবিলাক শুনি তাৰপিছত মেমৰি এইবিলাক ওলালে ন এতিয়া মানে মই ভাবিব পৰা নাই মানে অকস্মাত তেনেকৈ হ'লে যেতিয়া মোৰ মোবাইলটো বহুত বেয়া হৈছে তাৰপিছত বনোৱাৰ লগে লগে এইবিলাক শুনিছোঁ শুকুৰবাৰ দিনাই বনাইছোঁ মোৰ মোবাইলটো বেয়াটো কেতিয়াবাই হ'ল বনোৱা নাই তাৰপিছত শুকুৰবাৰ দিনা মই বনাই আনিছোঁ সেই মোবাইলটো তাৰপিছত এইবোৰ ঘটনাটো শুনিছোঁ ভাবিছোঁ আৰু ভালকৈ বনাই ভিডিঅ'টো বনাম ইউটিউবত দিম বুলি তুমি ভবা নাই যে এনেকৈ হ'ব এই ঘটনা তেনেকৈ গম পাম বুলি জুবিন দাই আমাৰ মাজত অসমৰ সম্পদ এটা গুচি গ'ল জুবিন দা অসমৰ সম্পদ আছিলে মই এই সৰুৰ পৰা আমি তাৰ গান শুনি মই ডাঙৰ হৈছিলোঁ ইমান দুখৰ কথা য'তেই আছে সুখৰে থাকক জুবিন দা তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত বহুত দুখ লাগিছে যাৰ গান শুনি আমি ডাঙৰ হৈছোঁ যাৰ গান এতিয়া বিহু বুলিলে তাৰ গানেই শুনাই কিবা এটা দুখ লাগিলে মনৰ অন্তৰ কিবা হ'লে তাৰ গান শুনি আমি পাৰ কৰিছিলোঁ এতিয়া নতুন গান শুনিবলৈ এতিয়া নাই আগত দি থকাটোতো দেখি নাপালোঁ কেতিয়া যাম বুলি ভাবি থাকোঁ যাবলৈ পৰা নাই তেতিয়া তাৰপিছত কেতিয়াবা লগ পামকৈ ভাবি থৈ দিছিলোঁ এই আশাই থাকি গ'ল আৰু দি থকাটো লগ নাপালোঁ এতিয়া সপোনতহে কি হয় আৰু জুবিন দা 2007 চনৰ
সৰুৰ পৰা আমি ৰেডিঅ'তে শুনিছিলোঁ জুবিন গাৰ্গৰ গান আৰু কেছেটো আনিছিলোঁ তেতিয়া কেছেটৰ দিনত সৰুৰ পৰা জুবিনৰ গান শুনি শুনি ডাঙৰ হোৱা আজি জুবিন দা গুচি